আজিৰ সময়ত পলিটিক্স বুলি ক'লে, সংগঠন বুলি ক'লে বহুত মানুহে বেয়া পোৱা হৈছে। বেয়া পোৱা কাৰণটো হৈছে পলিটিক্সে যেনেকৈ দেশৰ হকে কাম কৰিব লাগে, সমাজৰ হকে কাম কৰিব লাগে, কিন্তু পলিটিক্সবোৰৰ কিছুমান মানুহে নিজৰ স্বাৰ্থৰ বাবে, নিজৰ ঘৰৰ বাবে কাম কৰে। আৰু সংগঠনে ৰাইজক লগত লৈ কিছুমান ৰাইজৰ বাধা বিৰোধ কৰিবলৈ যোৱা কিছুমান আন্দোলনত সংগঠনে আমাৰ ৰাইজক উলিয়াই লৈ যায়, কিন্তু পিছত ৰাইজে সংগঠনকো বেয়া পোৱা হয়। সেয়েহে আজি সংগঠনক বেয়া পোৱা কাৰণটো এইটোৱে হৈছে, সমাজক যেনেকৈ লগত লৈ সমাজৰ কাম আধৰুৱা কৰি ৰাখে সেই সময়ত, আৰু নিজৰ স্বাৰ্থৰ কথা বুজি নিজক পকেট ভৰাই গৰম কৰে। সেয়েহে ৰাজনীতি আৰু সংগঠনক মই দুটা কথা ক'ব বিচাৰিছোঁ। ৰাজনীতি কৰক, অতি আৱশ্যক। ৰাজনীতি এনেকুৱাকৈ কৰক ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ বাবে। আৰু সংগঠনবোৰকো কৈছোঁ, সংগঠনো কৰক, সমাজৰ বাবে ৰাইজৰ উন্নতিৰ ক্ষেত্ৰতে কাম কৰক, কিন্তু ৰাইজক লগত লৈ নিজৰ পকেটৰ স্বাৰ্থৰ বাবে কেতিয়াও কাম নকৰিব। ধন্যবাদ।